এতিয়া সকলোৱে মোৰ কথাখিনি খুব ভাল কৰি শুনিব আৰু যিসকলে শুনা নাপাব বা অলপ কনফিউজন থাকিব তেওঁলোকে আমাৰ টিভি বিলাকৰ স্ক্ৰল মানে বুজি পায় না তলত যিটো আহি থাকে তাতো আপোনালোকে একেখিনি কথাই আপোনালোকে শুনা পাব আপোনালোকে তাৰ পৰাও লিখি ল'ব পাৰিব এতিয়াতো মই মুখেদি কৈ দিম আমাৰ ৱাটাৰ ৰিসোৰ্স জল সম্পদ বিভাগত 105 জন ব্যক্তিৰ নিযুক্তি হৈছে তেওঁলোকে এই সভাখন শেষ কৰিয়ে অতিৰিক্ত মুখ্য অভিযন্তাৰ কাৰ্যালয় আসাম ৱাটাৰ ৰেকৰ্ড এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট বশিষ্ঠলৈকে যাব বশিষ্ঠ পুলিচ থানাৰ অপজিটত এই অফিসটো আছে আৰু তাতে তেওঁলোকৰ কাৰণে এপইন্টমেন্ট লেটাৰ প্ৰস্তুত কৰি থোৱা হৈছে তাৰ পৰা এপইন্টমেন্ট লেটাৰ ল'ব পাৰিব আৰু আপোনালোক এতিয়া যাব পাৰিব সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টত 69টা এপইন্টমেন্ট আছে বেসিক্যালি সিডিপিও আপোনালোকে ইয়াৰ পৰা পুনে পুনে বেলতলাত থকা ডাইৰেক্টৰ সোশিয়েল ওয়েলফেয়াৰ কাৰ্যালয়লৈকে যাওক তাতে আপোনালোকৰ কাৰণে এপইন্টমেন্ট লেটাৰ প্ৰস্তুত হৈ আছে আৰু তাতে প্লেস অফ পোস্টিংও দিয়া আছে আপোনালোকে কোড জয়েন কৰিব লাগিব ফৰেষ্ট ডিপাৰ্টমেন্টত 23টা নিযুক্তি আছে ইয়াৰ আমাৰ পৰা একেবাৰে ওচৰত পাঞ্জাবাৰীত অৰণ্য ভৱন আছে আপোনালোক অৰণ্য ভৱনলৈকে যাওক তাতে নিযুক্তি পত্ৰ ৰেডি হৈ আছে কোনোবাই চাহটা খোৱালে ক'ব সিএমএ কৈছে আমাকহে আপোনাৰ পৰা খাব কৈছে আজি আশীৰ্বাদ হিচাপে নিজেতো খোৱাৰ কথাই নাই অৰণ্য ভৱনত যাওক পাঞ্জাবাৰী পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত আজি 330 জন ব্যক্তিৰ নিযুক্তি হৈছে এই 330 জনে হেঙাৰবাৰীত থকা পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ কাৰ্যালয়লৈকে যাওক তাতেও পাব আৰু যদি কাৰ্যালয়ত যাব নোখোজে তেতিয়াহলে phc.assam.gov.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে নিজেও যাব পাৰে আমাৰ হেঙেৰাবাৰীতে অফিসটো হেঙেৰাবাৰীত অফিসটোৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰে আৰু নহলে আপোনালোকে ওয়েবসাইটত ইয়াত বহি বহি চাই ল'ব phc.assam.gov.in document/notification2 যোনে মোক ফলো কৰিব পৰা নাই অলপ পিছত টিভিটো এই কথাখিনি উলাই থাকিব ইয়াত আমাৰ যিটো ডাইৰেক্টৰ এলিমেন্টাৰী এডুকেশনৰ এপইন্টমেন্ট আছে এতিয়া আপোনালোকে ডাউনলোড নকৰিব 4টা বজাৰ পিছত আপোনালোকে ডাউনলোড কৰিব কৰ পৰা ডাউনলোড কৰিব আমাৰ যিটো ওয়েবসাইট আছে d.assam.gov.in d.assam.gov.in আগত http www এখিনি লাগিব আপোনালোকে মেইনলি আমাৰ যিটো ডিৰ ওয়েবসাইটত আছে ইমান দিন যত আপোনালোকে কাগজ পত্ৰ দি আছিলে নহয় জানো বিজয় ইমান দিন যত আপোনালোকে নিজৰ আপলোড কৰি আছিলে ওয়েট লিষ্ট চাই আছিলে সেই ওয়েবসাইটটোতে আপোনালোকৰ এপইন্টমেন্ট লেটাৰ জমা হৈ আছে আপোনালোকে 3টা বজাৰ পিছত এপইন্টমেন্ট লেটাৰ খিনি আপলোড কৰি ল'ব ইয়াৰ পৰা গৈ ভাত পানী খাই ধুনিয়াকৈ আপলোড কৰি ল'ব ঠিক তেনেকে ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশনত এপইন্টমেন্ট লেটাৰ আছে 3517 খন তেওঁলোকেও যিটো ওয়েবসাইটত ইমান দিন এপ্লাই কৰি আছে www.madhyamik.assam.gov.in কৰ পৰা ল'ব www.madhyamik.assam.gov.in কেতিয়া ল'ব 3টা বজাৰ পিছত ল'ব ঠিক আছে 3টা বজাৰ পিছত গৈ ল'ব 124 গৰাকী এসিস্ট্যান্ট প্ৰফেসৰ নিযুক্তি হৈছে আপোনালোকে ইয়াৰ সভাৰ পৰা পুনে পুনে কাহিলিপাৰাত থকা ডাইৰেক্টৰ হায়াৰ এডুকেশনৰ অফিসলৈকে যাওক তাতে আপোনালোকৰ এপইন্টমেন্ট লেটাৰ ৰেডি হৈ আছে ঠিক আছে তাৰ পিছত আহক হেলথ ডিপাৰ্টমেন্টত
হেলথ ডিপাৰ্টমেণ্টত আমাৰ কেইবাটাও বিভাগত নিযুক্তি হৈছে সেইবাবে প্ৰথমতে আপোনালোকে বুজিব যে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসত যিসকল নিযুক্তি হৈছে তেওঁলোকে dhs.assam.gov.in ইয়াৰ পৰা আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি এতিয়া গৈ পেলাই ডাউনলোড কৰিব পাৰিব তাতে এপইণ্টমেণ্ট লেটাৰ ৰেডি হৈ আছে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰত যিসকল নিযুক্তি হৈছে তেওঁলোকে চাব dhsfw.assam.gov.in/ এই ৱেবছাইটত আপোনালোকে এতিয়া গলে লগে লগে আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব পাৰিব ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত যিসকলৰ নিযুক্তি হৈছে তেওঁলোকে dme.assam.gov.in এই পোৰ্টেলত গলে এপইণ্টমেণ্ট লেটাৰ ৰেডি হৈ আছে অটল অমৃত অভিযান সোসাইটিত যিসকলৰ নিযুক্তি হৈছে তেওঁলোকে www.AAS তাৰমানে অটল অমৃত অভিযান সোসাইটি AAS.assam.in আপোনালোকে নিযুক্তি পত্ৰ ল'ব পাৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 55টা নিযুক্তি হৈছে আমাৰ ওচৰতে কৃষি ভৱন আছে তাতে আপোনালোকলৈকে বিষয়াসকল অপেক্ষা কৰি আছে তাতে আপোনালোকে খানাপাৰালৈকে গলে এপইণ্টমেণ্ট লেটাৰখিনি ল'ব পাৰিব পিডব্লিউডি ডিপাৰ্টমেণ্টত আমাৰ 8খন এপইণ্টমেণ্ট আছে সেক্ৰেটাৰিয়েটত যেটো পিডব্লিউডি ৰোডছ ডিপাৰ্টমেণ্ট আছে ব্লক বিৰ গ্ৰাউণ্ড ফ্লোৰলৈকে গলে আপোনালোকে নিযুক্তি পত্ৰখিনি ল'ব পাৰিব মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টত 2খন নিযুক্তি পত্ৰ আছে এই ষ্টেজতে আপোনালোকে আহি পেলাই আমি যোৱাৰ পিছত নিযুক্তি পত্ৰ 2খন ল'ব পাৰিব লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 17খন নিযুক্তি পত্ৰ আছে তেওঁলোকে অসম সেক্ৰেটাৰিয়েটৰ ব্লক ডি ফৰ ডেল্টা ব্লক ডিত আপোনালোকে গলে তাতে আপোনালোকৰ এপইণ্টমেণ্ট ৰেডি হৈ আছে এতিয়া আহিলে পুলিচ ঠিক আছে সকলে নিজৰ মোবাইলত ধুনিয়াকৈ ৰেডি কৰি ল'ব আৰু আমি লিফলেট অলপো ইয়াত বিলাই দিম অলপ পিছত যাতে কাৰো ৱেবছাইটটো ভুল নহয় যিসকলে পুলিচত এপইণ্টমেণ্ট পালে আজিৰ পৰাটো আমি পুলিচ হলো গতিকে পুলিচত ডিসিপ্লিনে মেইন ইয়াৰ পৰা আমি লাষ্টত ধুনিয়াকৈ উঠিম যিনে দেউতা মাক লগত লৈ আহিছে ধুনিয়াকৈ দুপৰীয়া ভাতটো খাম ঠিক 4টা বজাৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোৰ পৰা এপইণ্টমেণ্ট লেটাৰখিনি নমাই ল'ব ক'ৰ পৰা নমাই ল'ব www.slbr.assam.in আপোনালোকে এইটো ৱেবছাইটটো জানে ৰিজাল্ট চাই আছিল নহয় ইমান দিন গতিকে www.slbr.assam.in তাতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আছে 16 তাৰিখে য'ত নিযুক্তি হৈছে তাত আপোনালোকে 16 তাৰিখে সেই জিলাত আপোনালোকে গৈ পাব আৰু 18 তাৰিখৰ পৰা আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব ঠিক আছে আৰু এতিয়া নাযাব কিন্তু 4টা বজাৰ আগতে কোনে ৱেবছাইটত নুখুমাব আৰু 4টাতে সব নুখুমাব এটো জাম হৈ যাব কোনোবাই 4টাত কোনোবাই 7টাত যেতিয়াই কৰে ৰাতি 12টা লৈকে উঠাব পাৰিব আপোনালোকে ধুনুৱাকৈ কৰিব আৰু অলপ পিছতে এই গুটেই ৱেবছাইট কেটা এড্ৰেছ ইয়াতো আহিব ইয়াতো আপোনালোকে লিখি ল'ব পাৰিব লিফলেটটো বিলাব আৰু কালি ৰাতিপুৱা পেপাৰত এডভাৰটাইজো দেখা পাব কিন্তু মই জানো গুছবে এটা ৱেবছাইট চিনিয়ে পাই ইমান দিন চাই নহয় জানো হয়নে নহয় ঠিক আছে বহুত বহুত ধন্যবাদ ট্ৰেইনিঙৰ পিছত আকৌ লগ